নগাঁও আৰক্ষীৰ অভিযানত নগাঁও চহৰত অবৈধ তীৰৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষীৰ অধীক্ষক লীনা দলে নগাঁৱৰ সৰ্বতে অবৈধ তীৰৰ বেহা বন্ধ কৰাৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ নিৰ্দেশৰ পিছতে নগাঁও আৰক্ষীৰ তীৰৰ বিৰুদ্ধে অভিযানত আটক 5জন তীৰৰ বুকি মঙলবাৰে 2জন তীৰৰ বুকিক এৰি দিয়াৰ অভিযোগ উঠিছিল নগাঁও টাউন আইচি ৰঞ্জিত গগৈৰ বিৰুদ্ধে উঠিছিল এই অভিযোগ আমি তীৰৰ বিৰুদ্ধে আমাৰ অভিযান চলিয়ে থাকে চলাইছোঁ আগত আমি পঠাইছোঁ ঠিক তেনেকৈ আমাৰ অভিযান চলি আছে আজি আমি 5জন তেনেকৈ ধৰি আনিছোঁ কিন্তু আমি গম পাইছোঁ এতিয়া যদিও আনিছোঁ আমি 5জন কিন্তু 2জনহে একচুৱেলি প্ৰকৃত এই বুলি আমি গম পাইছোঁ তেওঁলোকৰ নাম হৈছে এজন নাম হৈছে ছয়ফুল ইমান হাজৰিকা আৰু এজন অজিত ৰজন ক'ৰবাত ধৰিছে এজনৰ আমি আনিছোঁ বৰ্তমান এইটো ৰামকৃষ্ণ ৰোড আৰু এজনক আনিছোঁ 82টা চালি তেওঁলোকৰ আমি কেছ পাইছোঁ আপোনালোকে দেখিছে কেছ পাইছোঁ কেছটো এতিয়ালৈকে আমি প্ৰায় মানে 40,000 এবভ পাইছোঁ 40,000 এবভ কেছ পাইছোঁ তাৰপিছত অলপ তীৰৰ টিকেট পাইছোঁ আমি যিটো সাধাৰণতে সেইটো এটা আমাৰ প্ৰুফ হয় আৰু প্লাছ মোবাইল হেণ্ডছেট পাইছোঁ